Ekun gauli api belas imoromi kame kase huoni asal jai uri kusi uru korete ha uroni amon kakor lena hibitai kope bukukon kisal tarupu hai kisal tarbai bai morom dili hai fai seme dili bai bai papare papa ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ডিসক্লেমাৰ যেটো হল আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ ধেমালিৰ কাৰণে বনোৱা হৈছে সম্পূৰ্ণ এন্টাৰটেইনমেন্টৰ কাৰণে বনোৱা হৈছে তো বন্ধুসকল তোমালোকে এনজয় কৰা আৰু এই ভিডিওটো কোনো ব্যক্তিক অনুসৰণ কৰি বনোৱা হোৱা নাই তো আৰু কাকো আঘাত দিয়াৰ উদ্দেশ্যে বনোৱা নাই কেৱল আপোনালোকক হাস্যৰ সুধিয়াৰ কাৰণে বনোৱা হৈছে তো বন্ধুসকল তোমালোকে সম্পূৰ্ণ ভিডিওটো চাই দেখাই অকণে স্কিপ নকৰাকৈ আৰু বন্ধুসকল এই ভিডিওটো কেইদিনমান আগত দিব লগা আছিল কিন্তু কাৰিকৰী বিজুতিৰ কাৰণে আমি দিব পৰা নাই তো আজি দি দিলোঁ তোমালোকে চাই লোৱা হে বলতো আপনি কি মানুহে কান্তামান নাধাকে দাউৰিছে কিয় নাকছে মান ধৰছে কি ফালতু মানুহে আপনি নাধাকে এসি নাপেত বগিনকে এটা আইকে নাই এই নাপতো হে আমার এমন হের বান্দিছান না হেরি নয় যতত পাদি বুরিম জি মগিতে কি আমার চিল্লাকে আপনি ফালতু দা আপনি কো থাকবা দিছে আপনার লাশরা নাই নাকি নে বাহতে কো থাকবা দিছে আমার বাহতে লোক হ্যাঁ কিটাবা আপনার হেরে কাটি বেলাম কোদাল দি কম পাবো হে আপনি বড় হাঁটা বাজত লাগিয়েছে কি আমার চিল্লাকে কি কি ঘৰত ৰখিছে মই মানে এখন টকশো পাতি মিতে আপোনাক তাৰে চৰকাৰৰ ব্যক্তি হিচাপে এতিয়া আপোনাক মাতিছো চৰকাৰৰ ব্যক্তি নহয় দিছো আপুনি আপোনাক এতিয়া বানি দিম চৰকাৰৰ ব্যক্তি বুলি মই কি কৰিব লাগিব আমাৰ মেইন টপিকটো হ'ল পৰীক্ষা নহয় কেনে কি লাভ হ'ল কি লছ হ'ল আপুনি এতিয়া হ'লে উত্তৰ দিব লাগিব আমাৰ কিছুমান ছাত্ৰ ছাত্ৰী আহিলে আপোনাক প্ৰশ্ন সুধিব একদম আৰম্ভ কৰক তাতে এৰিবি মানে হৰেন কেমেৰা ৰেডি কৰা হয়তো আপোনাক স্বাগতম জনাইছো আমাৰ এটা নতুন টক চলে আজি আমি কথা পাতি পৰীক্ষা নহয় কেনে কি লাভ হ'ল কি লছ হ'ল তাকে আমাৰ আজি কিছুমান ব্যক্তিয়ে আমাক প্ৰশ্ন কৰিব আমি উত্তৰ দিম আৰু আমাৰ লগত আজি উপস্থিত আছে অসমৰ জনপ্ৰিয় বিখ্যাত ব্যক্তিজনে সেইজনে হৈছে মই নাম নাজানো পাছত কৈ আছো হয়তো আমি প্ৰথম গৰাকী ব্যক্তি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছো হৰেন আহিবলৈ দিয়া হয় আপোনাৰ প্ৰথম প্ৰশ্নটো কি হৈছে ক'ব লাগে মই মানে ইউটিউব কৰা চানি গল্ডেনক বহুত ভাল পাওঁ বিৰাট ডাঙৰ ফ্ৰেণ্ড তেখেতৰ এটা ভিডিঅ' বনাই দিব লাগে বাবু এতে পৰীক্ষাৰ কথা সোধা কি ইউটিউবত চানি গল্ডেনৰ কথা সুধিছা তুমি পৰীক্ষা নাই মই বহুত ভাল পাইছো আৰু মই এতিয়া ইউটিউবত চানি গল্ডেনৰ ভিডিঅ' চাই দিব পাৰিম ষ্টেণ্ডাৰ্ড ভিক্ষাৰী বাবা তুমি এনেকে ক'লে নহ'ব নহয় পৰীক্ষা নহ'ল তুমি ঘৰত পঢ়িব লাগিব অহা বছৰ তুমি পৰীক্ষা দিব লাগিব আৰু তোমালোক হৈছে দেশৰ ভৱিষ্যত তোমালোকে এতিয়া অনলাইন ক্লাছ কৰা চানি গল্ডেনৰ ইউটিউব ভিডিঅ' আৰু ডিম্পু বৰুৱা ইউটিউব ভিডিঅ' এইবিলাকতো কৰি লাভ নাই তোমালোকে সময়ত ভিডিঅ' চাবা সময়ত পঢ়া শুনা কৰা হেই মই এইগিলাখান বুজি নাপাওঁ মই ভিডিঅ' চামেই এইগিলাখান এতে নহয় পাছত তুমি এতিয়া ঘৰত যোৱা হেই অৰে নাই তোমাক ছটা মাৰিম বুলি কৈছো তোমাক চাই আছো তুমি এইগিলাখান কি সেই মানুহ সোমাই আছা ফাল্টু মানুহ ভাল মানুহ তুমি সোমাই দা নেক্সট আহিব লাগে আপোনাৰ প্ৰশ্নটো কৰিব পাৰে আমাকে চলি মখাক কৈছিল আপামখাক আপি মাখাক স্কুটি দি কিনে যে আমাক বুলেট দিম বুলি কৈছিল এতিয়া আমাক বুলেট লাগিব যেনেকৈ কি নহওক পৰীক্ষা হোৱা নাই বহুত ভাল পাইছোঁ ফ্ৰী ফায়াৰ ঘৰত খেলি আছোঁ এতিয়াতো পৰীক্ষা নহ'লে পৰীক্ষাত পাছ কৰি দিব এতিয়া আমাক বুলেটো লাগিব এবাৰ জাগাত দিছি বঢ়িয়া বাবু বঢ়িয়া আৰে বাবা তোমাৰ মাথাটো সৰু আছে তুমি এতিয়াতে বুজি পোৱা নাই এনেকে ক'লেতো নহ'ব ন এতিয়া পৰীক্ষা হোৱা নাই কাৰণ কৰোনা ভাইৰাছ চলি আছে তোমালোকক কেনেকে বুলেট দিম আমি পৰীক্ষাত পাছ কৰাই দিলো বাৰু এতিয়া পাছ কৰি দানতে কথা চলিহে আছে দিলে যেনিবা যেনেকে আছা তোমালোকক কেনেকে বুলেট দিম তোমালোকেতো নাম্বাৰ ভালকে পোৱা নাই ন ইমান দামী বুলেট এখন তোমালোকক কেনেকে দিম তোমালোকে নিজে ভাবি চোৱা এইগিলাখান বুজি নাপাওঁ আমাক বুলেট লাগিব মুঠতে ঠক 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 শব্দত আমি বাইক চলামেই আরে বাবা তোমালোকে বুজি নাপালে কেনেকে হ'ব ন তোমালোকে হৈছে দেশৰ ভৱিষ্যত তোমালোকে বোলে দিম বুলি কৈছো আমি দিমেই ন তোমালোকে ভালকে অপেক্ষা কৰা অলপমান এতিয়া দেখিছে ঘৰত কভিডৰ কেনেকুৱা চিটুৱেশ্যন চলি আছে তোমালোকেতো আমাক সহায় কৰা ন আমি উল্টা পুল্টাকে বুলেট খুজিলেতো নহ'ব ন তোমালোকক দি দিম আৰু নেক্সট কোনে আছে আহিব লাগে হে অৰে নাই ৰেম তুমি কি চাই আছো হা তোমাক জোতা মাৰিম বুলি দিতে কৈছো তুমি হা তুমি কি কৰি আছা আহিবা দে তাতে মানে চাধা মাৰি আছে ইঙা চাই কিয়া হয় বাইদেউ আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মোৰ প্ৰশ্নটো হৈছে এইটোৱে যে আমাক বন্ধন মতৰ পইচা ঘূৰাই দিব লাগিব এইটো কোনি এইটোহে পুৰা দেখি চাওকচোন একবাৰ আগুৱাই গৈ আছি আপোনাক চাবা দিছো অলপ দেখি কি হাল আমাক বন্ধনৰ পইচা মাফ লাগিবয়ে
হেৰি ডেকা ৰ'ব আপুনি মুখ্যমন্ত্ৰী অপি কৰিবে সি ৰ'ব আপুনি কি কৈছে আপোনালোকক বন্ধনত টকা নাপলাগে হা আপোনালোকে বন্ধনত টকাই বিজনেছ কৰিম বুলি ৰাখি চৰে হাঁহ পুহিম বুলি আপোনালোকে দেখোন মোবাইল কিনি ইনষ্টাগ্ৰামত টিকটক ভিডিঅ' আৰু ৰিলচ বনাই ফুৰে হা হেৰি ইনকে কথা নকব মোৰ মৰাদে কথা কবা ইনকে আপোনালোকে আপুনি কাক কবা আছে ইনকে যাক বা বেটি ৰেবেল তাই হেৰি মিনিষ্টাৰ বন্ধনৰ লোন মাপ দিম বুলি কোৱাৰ লগে লগে আৰু লৈছো 7-8টামান লোন বেটিয়ে হয় দৰ্শক আজি ইমানতে সামৰণি মাৰিছো আৰু এটা বেলেগ টকছত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি লৈ আহিলো ধন্যবাদ কিহৰ পইচা আপুনি খালি এনেকে নব কৰিছে চৰকাৰৰ মানুহ বাই আপুনি মুখ্যমন্ত্ৰী কপি কৰি আছে সেইদি মিকে যাওক jangan asal di muk dijak sudah bakli আপনি হুসাইকে ফ্রাই যাক নিজরে চলবে খালি পয়সা না আছে তার বেটাক পয়সা লাগে পয়সা হয় দেখক আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ কাল্পনিক আছিল যাতে কোনো ভিডিঅ'টো দায় পাতি নলয় এই ভিডিঅ'ৰ চৰিত্ৰসমূহ আৰু কাহিনীসমূহ সম্পূৰ্ণ কাল্পনিক আছিল যাতে আগলৈকে আমাক সহযোগ কৰি থাকে ধন্যবাদ জয় অসম।